আজিৰ কবিতাৰ শিৰোনাম সুখৰ ঠিকনা বিচাৰি। মানুহজন অনিচ্ছা সত্ত্বেও অকলশৰীয়া। তেওঁৰ জীৱনলৈকো প্ৰেম আহিছিল গুণগুণাই হৃদয়ৰ বাটেদি। কিবা এটা ভুল হ'ল, সময়ৰ কালিকা লাগিল, সৰাপাতত জৰে হৈ পৰিছিল জীৱন লগৰীৰ সংগ। মানুহজন দুখৰ সাগৰত ডুব গৈছিল, নিচাসক্ত ৰাতিবোৰ আপোন কৰি লৈছিল। বালি ঘূৰি চলিছিল, সময় পাগৰিছিল, মানুহজনে অকলশৰে জীয়াবলৈ শিকিছিল। মানুহজনে গছ, নদী আৰু পাহাৰবোৰ জীৱনৰ সংগী কৰি লৈছিল। মন গ'লেই চৰাইৰ দৰে উৰি গৈছিল পাহাৰীয়া ঠাইৰ আকুলতা বিচাৰি। অচিনাকি মানুহবোৰৰ মাজত মানুহজন হেৰাই গৈছিল। সুখী আছিল, সুখী হ'বলৈ চেষ্টা কৰিছিল। মানুহজন কেতিয়াবা আপোনালোকৰ চহৰলৈকো যাব পাৰে। আপুনি তেওঁক ধৰি নাৰাখিব, তেওঁক উৰিব দিয়ক, যেনেকৈ মন যায় তেনেকৈ। সুখৰ ঠিকনা বিচাৰি কিমান যে হাবাথুৰি। মানুহজন, আপুনি, মই সুখেই বিচাৰি ফুৰা নাই জানো এই জন অৰণ্যত। ধন্যবাদ।